আৰু এইটো তিয়ঁহ লগাইছে, তিয়ঁহ গছ লগাইছে। ইয়াত বোলে হালধি লগাইছে, একেলগে ওলোৱা নাই ন। একদম ধামাকা মজা একদম খেতি কৰা গৈছে। কিমান নেচাৰ পুৰা ভেন্দি গছ একদম দেখিয়ে কিবা এটা ভাল লাগিছে আৰু একদম ভেন্দি লাগিছে। আৰু বোলে মানুহে পুৰা ভেন্দি বাৰী গোটেইখিনি 60 ভিউত আছে। वेलकम बैक टू माय चैनल दिवाकर ब्लॉग। सो गाइस बहुत दिन मोर भिडिओ दी आसो और जाने चागे लकडाउन टाइप चलि आसे, कोरोना चलि आसे और सब एकदम रातिपुवा एके टाइमটো হৈছে 5টা 7। सो এতিয়া মই লক্ষজিৎ ভাই ঘৰ গৈছোঁ আৰু কি কৰিম আপোনালোকে গম পাই থাকিব। সো ভিডিঅ'টো প্লিজ চাই থাকিব। সো গাইস এতিয়া লক্ষজিৎ ভাই ওলালে। সো এতিয়া আমি ফিল্ড গৈ আছোঁ, মানে ফিল্ডত ডাঙৰ ফুটবল প্ৰেক্টিচ কৰিম আৰু এইটো টাইমত আমাৰ ইমিউনিটি দৰকাৰ, সেইটো কাৰণে ৰানিং কৰিম, একদম ৰানিং কৰিম আৰু মানে প্ৰেক্টিচ কৰিম। সো তাতে একদম ৰাতিপুৱা মাস্ক পিন্ধি যাবলগীয়া হৈছে একদম। সো ভিডিঅ'টো একেলগে প্লিজ চাই থাকক। সো গাইস আহি পালোঁ ফিল্ড। সো গাইস ফিল্ড আহি পালোঁ। এতিয়া জোতা চোতা পিন্ধিম, মানে বুট জোতা পিন্ধিম আৰু খেলিম, প্ৰেক্টিচ কৰিম আৰু। সো আপোনালোকে চাব আৰু আজি ডেইলি লাইফ ব্লগ আৰু ক'ত যাব পাৰোঁ ক'ব নোৱাৰোঁ। সো সেয়া আমাৰ ঘৰৰ ওচৰতে অলপ ঘূৰিব লাগিব আৰু বেছি দূৰতো যাব নোৱাৰোঁ। সো প্লিজ চাই দিব। চাদৰৰ সেমেকা আচল খনে মাতে শীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। উশাহৰে তোমারে ছবিতে আবির খানো, প্রাণতে তুমি অঙ্কিতা দুচকুত তোমাক আঁকো। তুমি দিলা 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 ঠিকনা, ও জিয়া 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 বাসনা। মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা। A few moments later. A few moments later. সো গেছে কি টাইমটো হৈছে 11টা। বৰ্জাৰ যাওঁ বুলি ৰখি আছোঁ। সো এইফালে বৰষুণ দিয়ে আছে, ৰখাই নাই। সো এতিয়া চালি কেনেবাকৈ দেখাম আৰু আপোনালোকে দেখাব বুলি। সো দেখাম আৰু সো ভিডিঅ'টো দেখাব প্লিজ চাই দিব আৰু চাইকেল লৈ যাম আৰু মই চাই দিব। 3 hours later. সো গাইছ এতিয়া 2টা বাজি পাৰ হ'ল। এয়া লকডাউন হৈ গ'ল আৰু এতিয়া কাৰ্ফিউ লাগি গ'ল আৰু। সো চব দোকান চোকান বন্ধ, মানুহ চানুহ আৰু ঘূৰিব ইমান পাৰ না হ'লেও আমাৰ ঘৰৰ ওচৰতে এটা জেগাত গৈছোঁ, মানে আমাৰ স্কুল ওচৰতে গৈছোঁ। সো আপোনালোকক দেখাম একদম পিচফুল জেগাটো, একদম ঠাণ্ডা জেগাটো। সো ভালকৈ আপোনাক পাৰিলে দেখাম আৰু। সো চাই থাকক। সো গাইছ এইটোৱে হৈছে আমাৰ স্কুল, আমি ইয়াত পঢ়োঁ, প্ৰাইভেট স্কুল হয়।
এটা বনাইছে চেণ্ট্ৰেল স্কুল এটা একদম ধুনীয়া ডাঙৰ একেবাৰে ইয়াত কমচে কম হায়াৰ ছেকেণ্ডেৰীমান হ'ব গাইছ একেবাৰে চাব পাৰে ইমান ধুনীয়া শান্তি পৰিৱেশত বহিছে আগফালে আছে পাহাৰ আৰু চাব পাৰে এইফালে নদী একদম বৈ গৈ আছে মানে আৰু এইফালে ব্ৰিজত বহি আছোঁ আৰু লক্ষজিৎ আৰু মই এয়া লক্ষজিৎ ভাই একদম বহিছে আৰু ৰাস্তাত একদম চুনচান একদম লকডাউনটো কিন্তু ভালো হৈছে বেয়া হৈছে বেয়াটো এইটো হৈছে যে ক'তো ঘূৰিব পৰা নাই আৰু ভাল হৈছে যে একদম ঠাণ্ডা লাগিছে একদম একদম মানে ক'ব নালাগে একদম ভাল লাগিছে একদম ঠাণ্ডা পৰিৱেশটো একেবাৰে চুনচান হৈছে এনেকৈ ভাল লাগে আৰু মানে পলিউশ্যন চলিউশ্যন কমি গৈছে বাইক গাড়ী চাড়ী মানে ফাঁ হৈ থাকে কিছু নহয় বাৰু ভাল লাগিছে আৰু 1 billion, zillion, jillion, dillion, cotillion times later. গাইছ একে 2টা বাজিলে আৰু 2টা বাজিলে বুলি এতিয়া ক'ত আহোঁ ক'ত নাহোঁ ভাবি পিনি আমাৰ ঘৰৰ পিছফালে আৰু নদী আছে নদীটো পাৰ হৈ আহিছোঁ আৰু গাইছ বহুত দিন হৈ গ'লে খেলনা আগতে বহুত ক্ৰিকেট খেলিছিলোঁ ইয়াত চাব পাৰে তাতে আমি ইয়াতে ক্ৰিকেট খেলিছিলোঁ লেকিন এতিয়া খেলা হোৱা নাই পুৰা জংঘল হৈ গৈছে আৰু গাইছ এইফালে আৰু যাব আছে য'ত যাম ভাবিছোঁ এতিয়া যাব আছে ঘূৰি পথাৰৰ মাজত আহিছোঁ চাব পাৰে আমাৰ ঘৰৰ পিছফালে আৰু বেছি দূৰ নাই 1 কিলোমিটাৰ নহয় চাব পাৰে একদম ধুনীয়া পথাৰত বহি আছোঁ দুজনে ইয়াত আৰু কৰোণা চৰোণা নাই আৰু পুৰা একদম গাইছ কৰোণা চৰোণা ক'তো ঘূৰিবও পৰা নাই ক'তো যাব পৰা নাই কি ব্লগ বনাম ভাবি আছোঁ সেইটো কাৰণে এটা ডেইলি লাইফ চিম্পল ব্লগ এটা বনাইছোঁ আৰু ক'ত ঘূৰিছোঁ ক'ত নাই সেয়া বনাইছোঁ আৰু প্লিজ বেয়া নাপাব আৰু এইফালে কৰোণা আৰু এইফালে আকৌ নতুন বেমাৰ এটা ওলাইছে ব্লেক ফাংগি বুলি নতুন বেমাৰ এটা ওলাইছে একদম মানুহ ভয়তে মৰাই দিব কি যে দুনিয়া 2020টো কিজানি শ্বুটিং আছিলে আৰু 2021টো ট্ৰেইলাৰ আৰু 2022 আছেই আৰু 22-23 ক'ব নোৱাৰি আৰু কি হ'ব আৰু এয়া অলপ পথাৰ বহিম আৰু আগত আৰু কি দেখাব পাৰিম দেখাম আৰু চাই দিব একেলগে গাইছ এতিয়া অলপ আগলৈ যাম আৰু আপোনালোকক দেখাম যি পাৰিম সেইটোৱে দেখাম আৰু চাই দিব বৰষুণ দিছে বুলি চান্সতে মানুহ হাল মাৰি লৈছে আৰু খেতি কেনে এইফালে আছে ৰঙা নদী এইফালেও হাল মাৰি দিয়া আছে ইয়াততো বাৰু কৰোণা চৰোণা নাই আৰু আমি ঘৰৰ ওচৰৰে হয় সেইটো কাৰণে লগতে আমি ঘূৰোঁ ক'তো দূৰতো নাযাওঁ চাই দিওঁ আৰু গাইছ আমাৰ জহিঙত কৰোণা নাই কৈ মেলি বহুতজন কৰোণা হ'লে কমচে কম মানে 22জন মান ওলাই গ'ল আৰু তাৰ ভিতৰত এজন মৰিলে মানে অলপ মানে ভয়ো আছে ঘৰৰ পৰা ওলাব পৰা নাইকে ব্লগ কেনেকৈ বনাওঁ সেইটোকে ভাবি আছোঁ যেনে তেনে আপোনাক কেনে বনাম আৰু লাইকটো প্লিজ কৰি দিব ইমান কষ্ট কৰিছোঁ লাইকটো কৰি দিব লাইকৰ পইচা নাপাওঁ বাৰু লাইকটো কৰি দিব এটা মানুহ এটা ঘৰত গৈছে এতিয়া বোলে বহুত ভাল খেতি কৰে বোলে শুনিছোঁ খেতি চাবলৈ গৈছোঁ কি লগাইছে খেতি চাবলৈ গৈছোঁ আপোনাৰ দেখাম বাৰু যদি বস্তু লগাইছে আপোনালোকে চাব পাব ভিডিঅ'টো আহি গ'লে প্লিজ চাই দিব চাব পাৰে পুৰা নেচাৰৰ মাজত আহিছোঁ একদম 360 ভিউ এটা দেখাই দিছোঁ পুৰা নেচাৰৰ মাজত আহিছোঁ আমি ঠাণ্ডা একদম ভাল লাগিছে আৰু কিবা এটা ইমান দিন গাড়ী বাইক এইবিলাকে আৱাজ শুনিছিলোঁ মজা লাগিছে ক'ব নালাগে ঘৰটো আহি পালোঁ বেছি দূৰ নাই এইখিনিতে আছে গাইছ আগফালে চাব পাৰে কেনেকৈ আহিছিলোঁ একদম বোকা ৰাস্তা গৈছোঁ আৰু এইটোৱে ঘৰ কি লগাইছে চাই লওঁ তাৰপিছত সোমাম লগাইছে চাই ল'ম তাৰপিছত সোমাম আৰু এনেই কি সোমাম আৰু চাই ল'ম এবাৰ আহিছোঁ আৰু একে বোলে গেট চেঞ্জ কৰি দিছে সেইটো কাৰণে ধৰিব পৰা নাই বেলেগ ফালৰ পৰা সোমাব লাগিব এতিয়া বেলেগ ফালৰ পৰা সোমাম আমি ঝুপৰি ঘৰ এইফালে পুৰা ভেন্দি গছ আছে একদম বেছি ডাঙৰ হোৱা নাই পুৰা ভেন্দি বাৰী
গোটেইখিনি ভেন্দিয়ে ন আৰু এইটো তিয়ঁহ লগাইছে তিয়ঁহ গছ লগাইছে ইয়াত বোলে হালধি লগাইছে একেলগে ওলোৱা নাই ন সেইফালে আছে দূৰণিৰে আকাশৰে জিলিকা তৰা একদম ধামাকা মজা একদম খেতি কৰা গৈছে এবাৰ কিমান নেচাৰৰ মাজত আছে চাব পাৰে পুৰা ভেন্দি গছ একদম দেখিয়ে কিবা এটা ভাল লাগিছে আৰু একদম শাক পাচলি কিনিবই নালাগে আৰু ঘৰত কিনিবই নালাগে পুৰা লাইফ ইজ ভেন্দি হৈ গৈছে আৰু এইফালে তিয়ঁহ আছে এইফালে তিয়ঁহ এইফালে ভেন্দি পুৰা একদম ভেন্দি এইফালে ভেন্দি লাগিছে গাইছ এইফালে আৰু অলপ আগলৈ যাওঁ এই কি আছে নিগনি ভেন্দি বেছিকো লগা নাই খালি ভেন্দিয়ে লগাইছে বোলে আৰু আগততো বাৰু ইমান একো নাই এইফালে পাই ঘূৰিব লাগিব আৰু 360 ভিউতে চাই হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা ঠিকনা ডাঙৰ ভেন্দি আছে অলপ আগত বোলে কোনোবা কাটি লৈ গ'ল আৰু চবৰে ইমান ধুনীয়া ভেন্দিৰ খেতি কৰিছে মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া একদম মজা ভেন্দি খেতি আৰু লকডাউনত ক'ত নুঘূৰিম ভাবি আহিলোঁ আৰু জেগাটোত চিনাকি আছে মানুহ ত' সেয়াই আৰু আহিলোঁ ইয়াতে কিবা কচু ৰুইছে একদম আৰু এইফালে এইটো কি এইফালে ফেচবিনৰ গছ তিয়ঁহ গছ আৰু তিয়ঁহ লগা নাই এতিয়া নকৰোঁ ঘৰ যাকে এইফালে আছে মিঠা আলুৰ গছ গম পোৱা নাছিলোঁ লোৱা হৈছে কাৰণে বগা মাছ যে এইটো কাৰণে ফ'কাছটো চব মাছৰ মোৰ মানুহটো খোলা কৰি দিয়ে এইটো কাৰণে মাছটো খুলি ল'ব হৈছে আৰু যাম আৰু বেছি দেৰি নকৰোঁ ত' গাইছ মানুহবিলাক বহুত ভাল সিহঁতি ঘৰ এৰি মেলি আমি খেতিত সোমাই আছোঁ আৰু ঘৰত এৰি মেলি সিহঁতি গৰু আনিব গৈছে আমাক ইমান ভৰসা কৰিছে আৰু সেইটো কাৰণে বহুত ভাল লাগিছে একদম ইমান ভৰসা কৰিছে ভাল লাগিছে আৰু মানুহবিলাক ভালেই বাৰু চ' গাইছ এইবিলাক কি হয় ক'ব নোৱাৰোঁ বাৰু চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো কি দেখাব পাৰিলোঁ দেখালোঁ আৰু জল্দি ঘৰ যাম আৰু চ' আন্ধাৰো হৈছে লাহে লাহে অলপ বৰষুণ দিছে আৰু ইমান দিন বৰষুণ দি আছে আপুনি ভাবিছে চাগে একদম মই একদম মানে একদিনতে ভিডিঅ' কমপ্লিট চলি কিন্তু নহয় এইটো 5 মূৰৰ পিছত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কাৰণ একদম বৰষুণ দি আছে এনেকুৱা বৰষুণ দিছে মানে ক'বই নালাগে ক'তো ওলাব যাব পৰা নাই আৰু শুনিলে আৰু আমাৰ জুহিঙৰ কেনেকুৱা হৈছে কি অলপ ঠাণ্ডা হৈছে আমাৰ জুহিঙৰ অলপ ঠাণ্ডা হৈছে চ' সেইটো কাৰণে আজি অলপ ঘূৰিব আহিলোঁ আৰু অলপ ইমান দিন ঘৰতে সোমাইছিলোঁ আৰু ঘৰৰ পৰা গালি দিছে আজিও গালি দি আছিলে হ'লেও যেনে তেনে কৰি ওলাই আহিলোঁ লক্ষজিৎ ভাই আৰু মই হয় নাই এইফালে হাতীও ওলাই আছে এইটো হাতী গু হয় এইফালে হাতীও ওলাই বেছি দেৰি নকৰে একেবাৰে নোলায় আৰু ধান চান লগালে ওলাই চ' গেছ আৰু একো দেখাবলৈ নাই আৰু যি দেখাব পাৰিলে সেইটো দেখালোঁ আৰু চ' হোপ কৰিলোঁ যে আপোনালোকে ভাল পালে চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট টাইম নেক্সট জেগা চ' টিল টাটা বাই বাই যাওঁ আমি